again, long live Northwest Bashbari Fisheries Chairman Pradip Bosumotari Jindabad. Pradip Bosumotari Chairman Jindabad. Northwest Bashbari Fisheries Pradip Bosumotari Chairman Jindabad. যোৱাকালি সংবাদ মাধ্যম চেনেলৰ জৰিয়তে আমাৰ জৰনাগৰা কেইজনমান ৰাভা ছোৱালীয়ে যিহেতু মোক অভিযোগ আনিছে, এই অভিযোগৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ যে নৰ্থ ৱেষ্ট বাঁশবাৰী BCDC চেয়াৰমেন শ্ৰী প্ৰদীপ বসুমতাৰী হয় মোৰ আজি সোমবাৰ মাধ্যমৰ আগত এইখিনিয়ে ক'ব বিচাৰিছোঁ যে যিহেতু যোৱাকালি যিহেতু মোক এই ৰাভা কেইটা ছোৱালীয়ে মোক যিটো অভিযোগ আনিছে যে গ্ৰাম চুকিত নামত যিহেতু মোক কৈছে যে 2000, 5000, 12000 এনেকুৱা ধৰণত চেয়াৰমেনে যে চাকৰি দিম বুলি যেটো কালেকশ্যন কৰিছে বুলি যেটো অভিযোগ দিছে। মই কৈছোঁ যদি গ্ৰাম চুকিত নামত যদি কোনোবা ব্যক্তিত যদি মই 2000, 5000 বা 12000 টকা যদি নেওয়াৰ যদি সিহঁতে যদি মোক যদি প্ৰমাণ দিবা পায়, মই আজিৰ দিনত মই ক'ব বিচাৰিছোঁ যে সিহঁতে যাতে মানে প্ৰমাণ এটা দিয়ক সত্য আকাৰে, মই এইটোহে ক'ব বিচাৰিছোঁ। আৰু যদি সিহঁতে যদি মোক সত্য আকাৰে যদি এটা প্ৰমাণ এটা যদি দিবা যদি নোৱাৰে, তেতিয়াহ'লে মই আপোনালোকৰ ওপৰতো মই আইনৰ জৰিয়তে মই কি কয় এটা বিচাৰক মই যোগেদি মই যাবলৈ বাধ্য হ'ম। আৰু লগতে মই আজি মই নৰ্থ ৱেষ্ট বাঁশবাৰী BCDC চেয়াৰমেন হয়, মই আপোনালোকক মই জনাব বিচাৰিছোঁ মই কোনোদিন মই অকলে চেয়াৰমেন হোৱা নাই। আজি মই ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰমতহে মোক কিন্তু চেয়াৰমেন দেওয়া হৈছে। আৰু মোৰ জীৱনত কোনোদিন আমাৰ এই বাঁশবাৰীৰ অন্তৰ্গত টকা আমি যে সব জনগোষ্ঠীৰ লগত মিলিয়াহে আমি ইয়াত বসবাস কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যাতে আমি মিলা প্ৰীতি হৈ আমি উন্নীত কিবা এটা আমি কৰিম বুলিহে আমি এই যে ইমান ডাঙৰ মোৰ যেহেতু মোৰ চেয়াৰমেন পদবী মই লৈছোঁ, গতিকে মই কোনোদিন মোৰ পালৰ পৰা কোনোদিন মই যে জাতিগত বা জাতিভেদ লৈ যে কিবা এটা ৰাজনীতি কৰিম, মোৰ এটা নহয়। মই গোটেই লগত মই এই BCDCৰ আণ্ডাৰত যিমান জনগোষ্ঠী আছে মই একেলগে মই কাম কৰি যাম আৰু একেলগে মই থাকি যাম। আৰু কাৰোবাক মানে কিবা টকা পইচা লুণ্ঠন কৰিয়া কাৰোবাৰ ওপৰত মই অত্যাচাৰ কৰিয়া মই এতে কোনোদিন মই BCDCৰ চেয়াৰমেন হওঁৱে নাই। আৰু কোনোদিন মই 5 বছৰ মই চেয়াৰমেন টকালৈকে মই যাতে ৰাইজৰ লগতে মই একেলগে মই কাম কৰি যাম আৰু ৰাইজৰ আশীৰ্বাদত মই একেলগে কাম কৰি যাম। আৰু লগতে যেহেতু মোক আননেচেচাৰী মোক প্ৰতিজন আমাৰ গ্ৰাম চুকিৰ নামৰ যিহেতু এই যে 2000, 5000, 12000 টাকা লৈছে বুলি মোক যিহেতু অভিযোগ দিছে, এতিয়াতো একেবাৰে কেনেকৈ ক'ব পাৰে আপুনি থাকিব। এতিয়া ৰাজনীতিক থাকিব, ৰাজনীতিক নাথাকিলে সিহঁতে কোনো মহিলাই এই যে নিজে এনেকুৱা গোট খায়, এই যে 2-3জন মানুহে এইৰকম গোট খায় যে কেতিয়াও মানে মোক এনেকুৱা ধৰণ মানে অপপ্ৰচাৰ এতিয়া কৰিব নোৱাৰিলে হয়। এতিয়া মই বুজোঁ এতিয়া নিশ্চয় তাৰমানে কোনোবাৰ ৰাজনীতি এতিয়া ষড়যন্ত্ৰ আছে বুলি মই এতিয়া দাবী কৰোঁ, এতিয়া নিশ্চয় আছে। আৰু এনেকুৱা ধৰণৰ অপপ্ৰচাৰ মানে কৰিব লাগে বুলি মই মোৰ ফালৰ পৰা তেখেতক মই হুমকি জনাইছোঁ, যাতে ভৱিষ্যত যাতে এনে ৰাজনীতিৰ নামত কোনোবা মানে ব্যক্তিত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিব নালাগে বুলি মই
তেখেতক মানে মই সতৰ্ক দিছোঁ। আৰু লগতে সিহঁতে যদি মই যে 5,000 10,000 এতিয়া নিচে বুলি যেতিয়া কথা কৈ আছে আৰু কি, সিহঁতে যদি আজিৰ দিনত যদি সিহঁতে যদি প্ৰমাণ যদি দিবা পায়, প্ৰসত্য আকাৰে যদি প্ৰমাণ দিবা পায়, মই আজি এই চেয়াৰমেনৰ পদবীত থাকি মই এতিয়াই ত্যাগ কৰিম। ধন্যবাদ। মিছা কথা এতিয়া আমাৰ যে চেয়াৰমেন এই যে টকা পইচা খোজা বুলি কৈছে নহয়, এইটো একদম মিছা কথা। ৰাজ্যৰ পৰা ধন সংগ্ৰহ নাই নাই, কোনো কৰা নাই, একদম মিছা কথা। এনে ৰাজনীতিক ষড়যন্ত্ৰৰ কাৰণে এইটো ৰাজনীতি ষড়যন্ত্ৰৰ কাৰণে হৈছে এইটো, কিন্তু টকা পইচা যে কাৰোবাক কিবা দাবী কৰি টকা পইচা লৈছে এইটো নহয়, একদম মিছা কথা। বৰ্তমান আপোনাৰ এই BCDCৰ আন্দোলন কেনেকৈ চলি আছে? কাম কাজ ভালে চলি আছে, ভালে চলি আছে, ভালে ভালে কাম চলি কৰি আছে। আছে। তেতিয়াহ'লে কেনেকৈ অভিযোগ আনিব পাৰিলে কিছুমান 2-3জন মানুহে? এইটো মিছা মানে এতিয়া এইটো মানে কি বিৰোধী দলৰ এটা ৰাজনীতি কৰি আছে, কমপ্লিট মিছা এইটো কথা আমি জানো। ছাৰ, মই ক'বলৈ বিচাৰিছোঁ যে মই প্ৰথমে মোৰ চিনাকিটো দিব বিচাৰিছোঁ যে মই নৰ্থ ৱেষ্ট বাঁশবাৰী প্ৰাইমাৰীৰ ছেক্ৰেটাৰী হয়। মোৰ নাম মহিবুল আলী শেখ। যোৱাকালি আমি নিউজ চেনেলৰ মাধ্যমত যিটো আমি পৰজীৱ চেয়াৰমেনৰ নৰ্থ ৱেষ্ট বাঁশবাৰী VCDC তেখেতৰ যিটো অপপ্ৰচাৰ বা অভিযোগ যিটো আমি পাইছোঁ, এইটো অলৰেডি সম্পূৰ্ণৰূপে আমি এইটো মিছা বুলি আমি প্ৰমাণিত কৰিছোঁ। কাৰণ আজিলৈকে পৰজীৱ চেয়াৰমেনে 1.5 বছৰ হ'ল, আজিলৈকে তেনেকুৱা কোনো বেনিফিচিয়াৰীৰ পৰা কোনো চাকৰি দিয়া বুলি কোনো ধৰণৰ এনেকুৱা অভিযোগ আমি দেখিবলৈ পোৱা নাই। আনকি আমি ভাবোঁ যে হয়তো কোনোবা ৰাজনীতিক ষড়যন্ত্ৰ কৰি যে পৰজীৱৰ চেয়াৰমেন যে যিটো ভাল পদত আজি যে সি ৰাজনৈতিকভাৱে কাম কৰি আছে, যাতে তাৰ এটা বদনাম আনিব পাৰে, সেই বিষয়ে হয়তো যোৱাকালি কেইজনমান মহিলাই ঝৰ্ণাগাৰা আৰু 2-এখন আশে-পাশে গাঁৱত থকা কেইজনমান মহিলাই মানে এইটো বৃহৎভাৱে এটা অপপ্ৰচাৰ চলাই আছে। তেওঁলোকক আমি এইটো ক'ব বিচাৰিছোঁ যে উপযুক্ত প্ৰমাণ দি আমাৰ পৰজীৱ বৰ্ষমান কৰিব পাৰে, এইটো উপযুক্ত প্ৰমাণটো দিব লাগে। ধন্যবাদ।